নমস্কাৰ, মই নাম প্ৰেয়াসী আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আৰু আজিৰ ভিডিঅ'টো হৈছে বিহু নাচ কৰ্মশালাৰ। এই ভিডিঅ'টো মই বহাগতে আপোনালোকক দিব লাগিছিলে, কিন্তু বহাগৰ কিছুমান ব্যস্ততাৰ কাৰণে মই দিব পৰা নাছিলোঁ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা 119 নং টিংখাং বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত বিমল বৰা দেৱৰ উদ্যোগত টিংখাং সাংস্কৃতিক মঞ্চ আৰু টিংখাং জিলা পৰিষদ টিংখাং মাহমৰা গাঁও পঞ্চায়তৰ সহযোগত এখন বিহু নাচ কৰ্মশালাৰ আয়োজন কৰা হৈছিল যোৱা 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে, আৰু য'ত মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ জনাইছিলে। গতিকে চাওঁ আহকচোন এই কৰ্মশালাখন কেনেকৈনো আগবাঢ়ি গ'ল আৰু কেনেকৈ সম্পূৰ্ণ হ'ল তাকে আপোনালোকৰ মাজলৈ অলপমান লৈ আহিছোঁ। 10 দিনীয়া বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছে। গোটেই বিষয়ববীয়াসকলক আৰু কৰ্মকৰ্তাক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা ধুনীয়া অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিলে, ইমান এটা ধুনীয়া দায়িত্ব মোক গুৰু দায়িত্ব অৰ্পণ কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতীয়াকৈ মই ইয়াত উপস্থিত থকা সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন। বেছি নকওঁ বাৰু, এনেও দেৰি হৈছে, মোৰ অহা পলম হ'ল। অলপমান কথা কৈ দিওঁ। বিহুৰ বিষয়ে ক'বলৈ গ'লেতো বহুত দীঘলীয়া হৈ থাকিব, ক'বলৈ গ'লে কেতিয়াও শেষেই নহ'ব। বিহু অসমৰ প্ৰাণ, বিহু অসমৰ মান। বিহু থাকিলেহে আমাৰ অসমীয়া জাতিটো থাকিব, নহয়নে বাৰু? গতিকে আমাৰ এই আজিৰ পৰা যি 10 দিনীয়া বিহু নাচৰ কৰ্মশালাখনি আয়োজন কৰিছে, মই এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ এই কৰ্মশালাখনৰ পৰা আমি যি শিকাম আপোনালোকক, বা আপোনালোকে যি আমাৰ পৰা শিকিব, বা দাদাসকলে যি আপোনালোকক শিকাব, সেইখিনি আচলতে আমি অকল এটা প্ৰতিযোগিতা এখনত ভাগ লৈ আমি দুটামান প্ৰাইজ পাই পেলাই ঘৰত বহি থকাটোৱে আমাৰ অসমীয়া হিচাপে আমাৰ সেয়াই শেষ কৰ্ম নহয়। মই বিচাৰোঁ, মোৰ দৃষ্টিভংগীৰ পৰা মই ক'ব বিচাৰিছোঁ যে যিখিনি আমি শিকিছোঁ বা যিখিনি আজিৰ পৰা শিকিম, বা ময়ো বহুত জানো বুলি নকওঁ, যিখিনি মই অধ্যয়ন কৰিছোঁ, যিখিনি মই জানো, সেইখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যিমানখিনি। আমাৰ বিহুটো আমি শুদ্ধৰ ওপৰত আগবঢ়াই নিব লাগে বুলি মই ভাবোঁ। আৰু বেছি নকওঁ, আৰু এটা মোৰ অভিভাৱকসকললৈ এটা অনুৰোধ যে ভাল লাগিছে, মাইনাসকলক ইমান ধুনীয়াকৈ আনিছে, ইমান হেঁপাহ আগ্ৰহ আছে সকলোৰে, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে মাইনাসকল, খুব ভাল লাগিছে। এটাই অনুৰোধ জনাইছোঁ যে আজিকালি যিহেতু আমাৰ বিহু মঞ্চলৈ আহিলে, আগতে আমি মুকলিকৈ বিহু মাৰিছিলোঁ, কিন্তু এতিয়া মঞ্চলৈ অহাৰ পিছত খুব প্ৰতিযোগিতামূলক হৈ পৰিলে গোটেই বিহু বস্তুটো। গতিকে এয়াই অনুৰোধ জনাইছোঁ যে যিখিনি আপোনালোকে শিকিলে সেয়া অকল প্ৰতিযোগিতাখনত মোৰ ছোৱালীজনী শিকিব আৰু প্ৰতিযোগিতাখনত যোগ কৰি পেলাই প্ৰাইজ এটা পাব, সেয়াই শেষ নহয়। সেয়া আপোনালোকে ভাবি নল'ব। যিখিনি শিকিব ইয়াৰ পৰা, সেইখিনি যাতে আপোনালোকে আৰু অলপ বেছি ধুনীয়াকৈ শিকায়, শুদ্ধৰ ওপৰত আমাৰ বিহুটো আগবঢ়াই নিব লাগে বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। আশা কৰিছোঁ যাতে আপোনালোকে মই কোৱা কথাখিনি বুজিছে। ময়ো খুব জানো বুলি নকওঁ বাৰু, ভুলো হ'ব পাৰে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'। আকৌ মই উপস্থিত হ'ম এটা নতুন ভিডিঅ'লৈ। আজিলৈ বাই বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।